Dear student, আজি মই আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 2 এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ এই চেপ্টাৰটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। ইয়াত চোৱা প্ৰথমতে আছে আনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্স। ইয়াত কিছুমান সেন্টেন্স দিয়া আছে, কিছুমান কুৱেশ্যন দিয়া আছে, সেই কুৱেশ্যনবোৰৰ আনসাৰ কৰিব লাগে। মই ইয়াত আনসাৰখিনি প্ৰিপেয়াৰ কৰিছোঁ তোমালোকৰ টেক্সট বুকৰ পৰাই। হোৱাট অষ্ট্ৰাক ৰুহি, ৰুহিয়ে কি চাই আচৰিত হৈছিল, মানে তোমাৰ হেৰাণ হৈ গৈছিল, কিবা এটা বস্তু চাই কি চাইছিল ৰুহিয়ে আচৰিত হৈছিল। ৰুহি ৱাজ অষ্ট্ৰাক উইথ বিউটি অফ দ্য ব্ৰিজ, ৰুহিয়ে সেই দলংখনৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য চাই ৰুহিয়ে আচৰিত হৈছিল। হাউ অল্ড ৱাজ ৰুহি, ৰুহিৰ বয়স কিমান আছিল। ৰুহি ৱাজ 10 years old, ৰুহিৰ বয়স আছিল 10 বছৰ। তাৰপিছৰ কুৱেশ্যনটো হোৱেৰ ডিড ৰুহি চিট ডাউন, ৰুহিয়ে ক'ত বহিছিল। ৰুহি ৱাজ ছেট ডাউন, ৰুহিয়ে বহিছিল অন এ মচি ৰক, এটা তোমাৰ শেওলা পৰি থকা পাথৰৰ ওপৰত ৰুহিয়ে কি কৰিছিল, বহিছিল। নম্বৰ ডি, হোৱাট ইজ ৰুহিজ নিক নেম, ৰুহিৰ নিক নেম কি আছিল, মানে ঘৰত মাতা নাম, সকলোৱে মাতা নাম ৰুহিৰ কি আছিল। ৰুহিজ নিক নেম ৱাজ ৰ বুলি মাতিছিল সকলোৱে। নেক্সট, হোৱাট ৱাজ দ্য নেম অফ দ্য প্লেচ হোৱেৰ ৰুহি ভিজিটেড, ৰুহিয়ে য'ত ভিজিট কৰিছিল, ভ্ৰমণ কৰিছিল, সেই ঠাইডোখৰৰ নাম কি আছিল। দ্য নেম অফ দ্য প্লেচ হোৱেৰ ৰুহি ভিজিটেড ৱাজ মাউলিনং, মেঘালয়া, ইষ্ট খাচী হিল, মেঘালয়া, মানে ঠাইডোখৰৰ নাম আছিল মাউলিনং আৰু এইটো আছিল ইষ্ট খাচী হিল, মেঘালয়াত। তাৰপিছৰ কুৱেশ্যনটো চোৱা, তাৰপিছৰ কুৱেশ্যনটো হোৱাট আৰ দ্য ব্ৰিজেছ ডেট ৰুহি ৱেণ্ট টু চি কল্ড, ৰুহিয়ে যিবোৰ ব্ৰিজ দেখা পাইছিল সেইবোৰক কি বুলি কৈছিল, কি বুলি কোৱা হয়। দ্য ব্ৰিজেছ ডেট ৰুহি ৱেণ্ট টু চি কল্ড লিভিং ৰুট ব্ৰিজ, এই ব্ৰিজ বা দলংবোৰক কি বুলি কোৱা হয়, লিভিং ৰুট ব্ৰিজ, মানে জীৱন্ত শিপাৰ দলং, জীৱন্ত শিপাৰ দলং। উইথ হোম ডিড ৰুহি গ' টু মেঘালয়া, ৰুহিয়ে কাৰ লগত মেঘালয়া গৈছিল। ৰুহি ৱেণ্ট মেঘালয়া উইথ হিজ পেৰেণ্টছ ফেমিলি, মানে ফেমিলিৰ লগত গৈছিল, ফেমিলিত তাৰ ব্ৰাদাৰ ছিষ্টাৰ মা চবেই আছিল। পেৰেণ্টছ এণ্ড ফেমিলি বা ফেমিলি বুলি দিব পাৰিবা। এতিয়া আমি ট্ৰু ফল্ছখিনি আলোচনা কৰিম। যদি তোমালোকে এছেঞ্চ অফ এটিকেটৰ অসমীয়া অনুবাদ, কুৱেশ্যন আনচাৰ আৰু গ্ৰামাৰ এক্টিভিটিজখিনিৰ চলিউশ্যন পোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, চাই ল'বা সেই ভিডিঅ'বোৰ। ৰাইট দ্য whether the following statement are true or false, ইয়াত বাক্য কেইটামান দিয়া আছে, ষ্টেটমেণ্ট কেইটামান দিয়া আছে, আমি বিচাৰি উলিয়াব লাগে এইবোৰ ট্ৰু নে ফল্ছ। ৰুহি মেট এ গ্ৰুপ অফ স্পেনিছ টুৰিষ্ট, ৰুহিয়ে কি কৰিছিল, স্পেনিছ টুৰিষ্টক লগ পাইছিল, এইটো শুদ্ধ। স্পেনিছ টুৰিষ্ট মানে স্পেইনৰ টুৰিষ্ট, তো এইটো ট্ৰু, শুদ্ধ। মাউলিনং ইজ ইন মেঘালয়, মাউলিনং ক'ত আছে, মেঘালয়ত আছে, এইটো শুদ্ধ, ট্ৰু। ৰুহি ডিড নট লাইক দ্য প্লেচ শ্বি ভিজিটেড, ৰুহিয়ে যিখন ঠাই ভ্ৰমণ কৰিছিল সেইটো ভাল পোৱা নাছিল ঠাইডোখৰ, এইটো ফল্ছ, মিছা কথা, ৰুহিয়ে ভাল পাইছিল। তাৰপিছত কুৱেশ্যন নম্বৰ ডি, ৰুহি প্লেড ফুটবল উইথ হাৰ ব্ৰাদাৰ নিয়াৰ দ্য ৰুট ব্ৰিজ, ৰুহিয়ে সেই শিপাৰ দলঙৰ ওচৰত ফুটবল খেলি আছিল তাৰ ব্ৰাদাৰৰ সৈতে, এইটো ফল্ছ। এ ফগ জাম্পড অন ৰুহিজ ফিট, এটা ভেকুলীয়ে ৰুহিৰ ভৰিত জঁপিয়াই পৰিছিল, এইটো ট্ৰু। তাৰপিছতো কুৱেশ্যন নম্বৰ এফ, দ্য ৰুট ব্ৰিজ আৰ এৰাউণ্ড 500 years old, এই শিপাৰ দলং অলমষ্ট 500 বছৰ পুৰণি, এইটো ট্ৰু। এতিয়া আমি আলোচনা কৰিম দুটামান লং কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা, চোৱা বাৰু। ৰাইট দ্য ব্ৰিফ আনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যন, চমুকৈ লিখিব লাগে। হাউ আৰ দ্য ৰুট ব্ৰিজ বিল্ড, মানে সেই যি শিপাৰ দলং আছিল কেনেকৈ বনোৱা আছিল। দ্য ৰুট ব্ৰিজেছ আৰ মেন মেড, মানুহে নিৰ্মাণ কৰিছিল। দ্য ৰুটছ অফ দ্য ৰাবাৰ ট্ৰী আৰ ডিৰেক্টেড টু গ্ৰ' ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন, সেই যি ৰাবাৰ গছৰ যি ৰুট মানে শিপা, এটা নিৰ্দিষ্ট ডাইৰেকশ্যন মানে এটা নিৰ্দিষ্ট দিশলৈ এইবিলাকক বাঢ়িবলৈ দিয়া হৈছিল, বৃদ্ধি হ'বলৈ দিয়া হৈছিল। ওৱান্স দ্য ৰুটছ ৰিচ দ্য আদাৰ এণ্ড, যেতিয়া এটা মাজত ঝৰ্ণা থাকিব, সেই যেতিয়া এই ঝৰ্ণাটো পাৰ হৈ মানে ৰুট মানে শিপা যেতিয়া দীঘল হৈ যেতিয়া বেলেগ এটা ঠাইলৈ মানে বেলেগ ডাইৰেকশ্যনত ঝৰ্ণাৰ শিপাৰে যেতিয়া পাব, দে আৰ এলাউড টু এণ্ট্ৰেঞ্চ দেমছেল্ভ ইন দ্য ছইল এণ্ড ক্ৰিয়েট নেচাৰেল হোল্ড, আৰু তাত কি কৰা হয়, মাটি দি দিয়া হয়, ষ্ট'ন পিবলছ আৰ ইনচাৰ্টেড ইন টু মেক ষ্ট্ৰাকচাৰ ষ্ট্ৰং, তাৰ তোমাৰ সৰু সৰু পাথৰ আৰু মাটিবোৰ দি দিয়া হয় যাতে
সেই ব্ৰিজটো কি হয় আৰু বেছিকৈ শক্তিশালী হয়। এনেদৰে কি কৰা হৈছিল, এই মেঘালয়ত এই ৰুট ব্ৰিজবোৰ নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ বি, হোৱাই আৰ ৱেৰ ৰুট ব্ৰিজ বিল্ড? এই শিপাৰ দলংবোৰ কিয় বনোৱা হৈছিল? তোমালোকে জানাই মেঘালয় ৰিচিভ হেভি ৰেইনফল, মেঘালয়ত কি হয় বহুত বেছি পৰিমাণে বৰষুণ হয়। দ্য বেম্বু ব্ৰিজ ৱেৰ নট গুড এনাফ ফৰ দ্য লোকেল পিপুল। স্থানীয় মানুহবিলাকৰ কাৰণে বেম্বু মানে বাঁহৰ দলং বেছি ভাল নহয়। টু ক্ৰছ দ্য গ্ৰেচিং ৰিভাৰ মানে যিহেতু পানীৰ সোঁত বৈ থাকে সেইকাৰণে বেম্বু ট্ৰী বেছি ভাল নহয়। অফেন দে ৱেৰ ছুইপড এৱে বাই দ্য হেভি কাৰেণ্ট অফ দ্য ৰিভাৰ্ছ। প্ৰায়ে কি কৰে এই বেম্বু ব্ৰিজবোৰ মানে বাঁহৰ দলংবোৰ কি কৰে নিজৰাৰ যি ঝৰ্ণাৰ যি সোঁত আছে কঢ়িয়াই লৈ যায়, এইবোৰ উটুৱাই লৈ যায় পূৰা সোঁতে। দ্য লোকেল পিপল ফাউণ্ড এ ৰবাষ্ট চলিউশ্যন টু দ্য প্ৰব্লেম। সেইকাৰণে লোকেল পিপুল মানে স্থানীয় মানুহবিলাকে ইয়াৰ প্ৰব্লেমৰ চলিউশ্যন বিচাৰিছে। ৰুট ব্ৰিজ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন লোকেল পিপুল হেভ বিন বিল্ডিং দিছ ৰুট ব্ৰিজ। সেইকাৰণে প্ৰজন্মৰ পিছত প্ৰজন্মই মানুহে কি কৰে এই ৰুট ব্ৰিজবোৰ কি কৰে নিৰ্মাণ কৰে। আৰু বৰ্তমান সময়ত এইবোৰ টুৰিষ্টৰ কাৰণে এইটো এট্ৰেকশ্যনৰ বস্তু হৈ পৰিছে। গতিকে এইখিনি আছিল চেপ্টাৰটি। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাবা। আৰু নেক্সট ভিডিঅ'ত মই এই চেপ্টাৰত থকা গ্ৰামাৰ এক্টিভিটিছখিনি নিয়মসহ প্ৰিপজিশ্যনখিনি আলোচনা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাবা। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।